যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন হৈছিলে আৰু এই আয়োগৰ চেয়াৰমেন হিচাপে মই আজি কোকৰাঝাৰ আহি উপস্থিত হ'লোঁ। আজি চাফাই কৰ্মচাৰীৰ কলনী ভিজিট কৰিলোঁ। আমি তেওঁলোকৰ বেছিক প্ৰব্লেমবিলাক চালোঁ। মই খোৱা পানীৰ সমস্যা আছে, থকাৰ ঘৰৰ সমস্যা আছে, দৰমহা পাতি মিনিমাম ৱেজটো পোৱা নাই, তেওঁলোকে ESI নাই, PF নাই। গতিকে এইবোৰ সমস্যা লৈ কাষ্ট চাৰ্টিফিকেট বেছিভাগ মানুহৰ নাই। সেইবোৰ সমস্যা লৈ অহাকালি আমি DC অফিচত মিটিং মাতিছোঁ। তাতে ইয়াৰ DC মহোদয় থাকিব, লগতে আৰু ডিপাৰ্টমেণ্টৰ বিষয়ে থাকিব। গতিকে তেওঁলোকৰ জীৱনটো কেনেকৈ আৰু উন্নত কৰা যায়, কেনেকৈ ডেভেলপ কৰা যায়, এইটোৰ কাৰণে আমাৰ আয়োগটো সিদ্ধান্ত ল'ব। ধন্যবাদ। আৰু এটা কলনী আছে ইয়াৰ পৰা আমি আৰু 2-3টা ঠাইত ভিজিট কৰিব যাম, যেনেকৈ NTPC তাতে চাফাই কৰ্মচাৰীবোৰ আছে, তাতে যাম, মেডিকেল কলেজত যাম, আৰু ইয়াতে CITত যাম, চিভিল হস্পিটেলত যাম। গতিকে য'ত চাফাই কৰ্মচাৰী আছে ইয়াতে তেওঁলোকৰ বৰ্তমান চিটুৱেশ্যন কেনেকুৱা কি হৈ আছে, এইটো আমি এটা ছাৰ্ভে হিচাপত কৰি আছোঁ। আৰু অহাকালি যিটো বৈঠক আছে আমাৰ, তাতে মিটিঙত আমি এই বস্তুটো কেনেকৈ ছল্ভ কৰা যায় আৰু সিদ্ধান্ত ল'ম। থেংক ইউ। নমস্কাৰ, আমি কোকৰাঝাৰ ৱাৰ্ড নম্বৰ 7 আমি বাসিন্দা হওঁ। আর আজি আমি আমার কলনীত আমি মোটামুটি আপনার 60-70 বছৰৰ পৰা আমি নিবাস কৰি আছোঁ ইয়াতে। মোৰ দেউতা হয় উকিল পাছপোৰ্ট। তো আমি এইটো ক'ব বিচাৰিছোঁ যে আজি আমাৰ CM ডাঙৰীয়া, আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিখিনি আমাৰ জাতিৰ কাৰণে যিখিনি ভাবিলে, সেইটো কাৰণে আমি বহুত বহুত ধন্যবাদ, খুব ধন্যবাদ দিছোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকে মই ধন্যবাদ দিছোঁ যে আমাৰ চাফাই কৰ্মচাৰীৰ কাৰণে যি আমাৰ এতিয়ালৈকে কোনো এনেকুৱা চৰকাৰ, কোনো এনেকুৱা মন্ত্ৰী ভবা নাই যে আমাক সিহঁতৰ কাৰণে আমাক এনেকুৱা সিদ্ধান্ত এটা ল'ব লাগে যে ইহঁতৰ কাৰণে এটা ইহঁতৰো ডেভেলপমেণ্ট হওক, ইহঁতৰো বিকাশ হওক, ইহঁতৰো ভাল হওক, সুবিধা পাওক। সেইটো নিয়ম মতে হিচাপে মই বহুত ভাল পাইছোঁ যে আমাৰ চৰকাৰে এইখিনি এটা ষ্টেপ লৈ এটা আয়োগ গঠন কৰিছে। আমাৰ বাছৰ মানুহ এটা চেয়াৰমেন হৈ পালে, তাৰ কাৰণে বহুত ডাঙৰ কথা আমালোকে। আৰু আমাৰ যিখিনি সমস্যা আছে আমি চেয়াৰমেন ডাঙৰীয়াক জনালোঁ, যাতে সেই আমাৰ সমস্যাটো আমাৰ CM ডাঙৰীয়ালৈ ক'ব যে আমাৰ এইটো আমাৰ জাতিৰ কোকৰাঝাৰ বা আমাৰ বিভিন্ন জায়গার আমার সমস্যাটো যিখিনি আছে এই আমার CM ডাঙৰীয়াৰ লগত আমি ডিসকাস কৰি যিখিনি আমাৰ আগবাঢ়াব পাৰে, আমাৰ জাতিক উঠাব পাৰে, সেইটো আমি বিৰাট ধন্যবাদ পাম। আর আমার CM ছাৰকো ধন্যবাদ দিম। আর আমার সকলোকে যিমান যুৱক যুৱিতা আছে যিহঁতে শিক্ষা লৈ আছে, শিক্ষাৰ ক্ষেত্ৰত আমাৰ অলপ কমি আছে যে আমি স্কুলৰ চিপো নাপায়, কিছুমানে আমাৰ পঢ়া পাতি লৈ আমাৰ এৰেঞ্জমেণ্ট কৰিব নোৱাৰে, ভাল স্কুলত দিব নোৱাৰে, ইহঁতৰ ডেইলি ৱেজেছৰ প্ৰব্লেমৰ কাৰণে ভাল চাকৰি নাই, এটা ভাল ঘৰ নাই, কোনো এডুকেশ্যন সিস্টেম ল'ব নোৱাৰে। যিহঁতে আপোনাৰ হেল্থত কাম কৰি আছে ছ'চাইটিত, আমাৰ মানুহকেইটা য'তে পায় ত'তে কাম ঠিকে কৰি আছে, কিন্তু কেছ হ'ল যে আপোনাৰ তাতে ইহঁতে এটা চৰকাৰৰ নিয়মত বাবে যিটো চাকৰি হিচাপে বেতন এটা হ'ব লাগে সেইটো নাপায় ছাৰ, সেইটো নাপায়। যিহঁতৰ আমাৰ চৰকাৰী এটা ঘৰ হ'ব লাগে সেই ঘৰটো নাপায়। আমাৰ এফালে পানীৰ সুবিধা নাই। আমাৰ এটা অল BTR এটাই আমাৰ হৰিজনৰ এটা স্কুল, সেইটো এটা গ্ৰাণ্ট হ'ব লাগিছিল, সেইটো আজিলৈকে হৈ পোৱা নাই। আমাৰ মিউনিচিপালিটিত যিখিনি আমাৰ মানুহ আছে কাম কৰি আছে, ইহঁতৰ ডেইলি এটা কাম নতুন মানুহ উঠাব লাগে এজ পাৰ আমাৰ টাউন ডেভেলপমেণ্ট, আমাৰ টাউন এৰিয়া হিচাপে, সেইটো আমাৰ হৈ পোৱা নাই। আমি সকলো আমাৰ মানে এডমিনিষ্ট্ৰেশ্যন চিষ্টেমকে আমাৰ CM ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ যিখিনি বক্তব্য আছে আমি ৰিকুৱেষ্ট কৰিলোঁ যে আমাক সকলোকে আমাৰ বাছপৰ যিখিনি অল আছামত আমাৰ বাসিন্দা কৰি আছে যাতে চবৰে বিকাশ হওক, চবৰে ভাল হওক, আৰু মানুহ আগবাঢ়ি সমাজক মিলি জুলি থাকিব পাৰে। আৰু আমি চৰকাৰৰ লগত মিলি কাম কৰি আছোঁ আৰু কাম কৰিমে, আৰু এই চৰকাৰৰ লগতে আমি থাকিম। আৰু আমি তাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ যে আমাৰ এটা বাছপৰ মানুহ আজি এটা আয়োগৰ এটা চেয়াৰমেন হৈ আহি পালে আৰু আমাৰ প্ৰত্যেকটা ডিষ্ট্ৰিক্টত ভিজিট কৰি আছে। আৰু আমি বিচাৰোঁ যে আমাৰ যিখিনি সমস্যা আছে সেইটো এটা সমাধান হওক, সেইটো কৈ আমি ধন্যবাদ। मोनसे फोसावथाय बाक्सा जिल्लानि बरमायाव थानाय आसाम स्किल डेभेलपमेन्ट मिशन सेन्टारा नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लाना फैदों। बे समाव बरमायाव थानाय आसाम स्किल डेभेलपमेन्ट मिशन सेन्टारनि फ्रि स्किल ट्रेनिंनि रेजिस्ट्रेशन खालामनाय हाबाफारिया सोलिगासिनो दं। बेनिखायनो आसाम स्किल डेभेलपमेन्ट मिशननि फ्रि स्किल ट्रेनिंखौ लानो गोसो जानाय सुबुंफ्रा गोबाव सम खालामालासे गावनि मुंखौ थाबैनो रेजिस्ट्रेशन खालामनो हागोन।
बेयाव थानाय सोलोंनो गोनां हाबाफारिफ्रानो जाबाय पिकजारि आरो बेककीपार आरो नोंथाङा बे प्रि स्किल ट्रेनिंखौ लानो थाखाय थाखो 8 उथ्रिसारनाय जानांगोन। नोंथाङा बेसेन नाङै मुं थिसननायजों लोगोसे बेसेन नाङै जाग्रा आदार आरो थानायनिबो सुबिदाखौ मोननो हागोन। लोगोसे रेजिस्ट्रेशन खालामनायाव गोनांथि जानाय माखासे डकुमेन्ट्सफोरानो जाबाय 2 कपिस पासपोर्ट फट', मार्कशीट, बैंक पासबुक, ST सार्टिफिकेट, आधार कार्डजों लिंक थानाय मोबाइल नम्बर, एमप्लयमेन्ट एक्सचेन्ज रेजिस्ट्रेशन सार्टिफिकेट। नोंथाङा आबुङै मिथिनो थाखाय 8011133336 बे जानबुं नम्बरनि गेजेरजों जगाजग खालामनो हागोन।